फ्रेंड्स नमस्कार दर्शक কি খবৰ আপোনালোক নিশ্চয় কুশলে আছে কুশলেটো থাকিবই লাগিব নহয় জানো এতিয়া বিশ্বত কেৱল এটাই ত্ৰাসৰ সৃষ্টি কৰিছে হেতুৱে হৈছে কোভিড-19 অৰ্থাৎ কৰোনা ভাইৰাছ এই কৰোনা ভাইৰাছ নামটো শুনাৰ লগে লগে আমাৰ সকলোৰে হৃদয় এতিয়া কপি গৈছে কিন্তু আমি সেই বুলি ভয় খালেই নহব আমাৰ এই কৰোনা ভাইৰাছক লৈ কৰিবলগীয়া বহুতো কৰণীয় কাম গৃহতে আছে চৰকাৰে এতিয়া ঘোষণা কৰিছে জনতা কাৰফিউ হলে মানে আমি সকলোবিলাক মানুহ এতিয়া ঘৰতে বসবাস কৰিব লাগিব কিয়নো গৃহবন্দী ঘৰখনেই হৈছে আপোনাৰ মোৰ সকলোৰে বাবে সুৰক্ষিত স্থান আমি এই কোভিড-19ৰ কাৰণে ভয় কৰাৰ কোনো প্ৰয়োজন নাই দৈনন্দিন যিবিলাক কৰণীয় কাম সেই সকলো কাম আমি ঘৰতে কৰি যাব লাগিব এগৰাকী গৃহিণী হিচাপে দৈনন্দিন ব্যৱহৃত যিবিলাক সামগ্ৰী আমাৰ ঘৰলৈ সদায় অনানিয়া হয় সেই সামগ্ৰীসমূহ মই বাহিৰতে পৰিষ্কাৰ কৰি লৈছো কেনেদৰে মই সামগ্ৰীসমূহ বাহিৰত পৰিষ্কাৰ কৰিছো আহকচোন চাও এবাৰ এয়া দেখিছে মোৰ ঘৰৰ চাৰিওফালে খিৰিকী বন্ধ আছে মই খিৰিকীৰ পৰ্দাখন খুলি ৰাখিছো কিন্তু বাহিৰত মই আপোনালোকৰ বাবে লগাই ৰাখিছো এটা হিটাৰ কিয়নো যি সকল ব্যক্তি ঘৰৰ বাহিৰলৈ যায় সেই বাহিৰৰ অহা ব্যক্তিসকলৰ বাবে মই হিটাৰ এটা বাহিৰত লগাই ৰাখিছো যাতে যি সকল ব্যক্তি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে অকমান সময় যাতে তেওঁলোকে বাহিৰতে খাৰা হৈ হিটাৰৰ হিটটো পায় সেইটো এটা মই ব্যৱস্থা কৰি ৰাখিছো তদুপৰি মই বাহিৰতে কিছুমান খোৱা বস্তু ৰাখিছো যিবিলাক বস্তু বাহিৰৰ পৰা সদায় অনা হয় শাক-পাচলি বজাৰ সমাৰ যিবিলাক বস্তু কৰো সেইবিলাক হিটাৰৰ সন্মুখত 10 মিনিটৰ বাবে মই ৰাখি থৈছো এতিয়া দেখিছে মোৰ ঘৰত সকলোবিলাক সামগ্ৰী মজুত আছে পিয়াজ আলু আদা নহৰু সকলোবিলাক সামগ্ৰী মোৰ গৃহত মজুত আছে তথাপিতো মই এতিয়া জনতা কাৰফিউৰ বাবে কিছুমান বস্তু ঘৰতে জমা কৰি ৰাখিছো এইবিলাক বস্তু মই 5 মিনিটৰ আগতে বাহিৰত এনেদৰে হিটাৰত ৰাখিছিলো সেইবিলাক বস্তু এতিয়া মই আগৰ সামগ্ৰীখিনিৰ লগত মিহলাই ৰাখি থম মোৰ ঘৰলৈ আজি এটা পাৰ্সেল আহিছিল কিন্তু পাৰ্সেলটো মই ৰাতিপুৱা 9টা বজাত মোৰ ঘৰত এজন ব্যক্তিয়ে দি গৈছিল কিন্তু এতিয়ালৈকে মই পাৰ্সেলটো খোলা নাই কিয়নো ভাইৰাছ আহিব পাৰে এই পাৰ্সেলটো হেহে মই এই পাৰ্সেলটো ৰাতিপুৱা 9 বজাৰ পৰা ইয়াতে খাৰা ৰাখিছো আৰু হিটাৰটো মই 5 মিনিটৰ সময়ৰ কাৰণে এই পাৰ্সেলটো ইয়াতে ৰাখি দিছো এয়া দেখিছে যিকোনো মুহূৰ্ততে আমাৰ ঘৰত ভাইৰাছ প্ৰৱেশ কৰিব পাৰে হেহে প্ৰতিটো মুহূৰ্ততে সাৱধানে থকাটো অত্যন্ত প্ৰয়োজনীয় এই পাৰ্সেলটো মই এতিয়া ভিতৰলৈ নিম আৰু ভিতৰলৈ নিয়াৰ পিছতহে মই এই পাৰ্সেলটো খুলি চাম ইয়াতে কি আহিছে ইতিমধ্যে আপোনালোকে দেখিলে যে দৈনন্দিন ব্যৱহৃত যিবিলাক খাদ্য সামগ্ৰী সেই সকলোবিলাক খাদ্য সামগ্ৰী মই 5 দিনৰ কাৰণে মজুত কৰি ৰাখিছো এতিয়া মই এই হিটাৰটো বন্ধ কৰি ভিতৰলৈ লৈ যাম যি সকল ব্যক্তি বাহিৰৰ পৰা আহি মোৰ ঘৰত প্ৰৱেশ কৰিব সেই সকলোবিলাক মানুহক মই 5 মিনিট হিটাৰৰ সন্মুখত ৰখাই থম এতিয়া মই এই বটলটোত সম্পূৰ্ণ ভৰ্তি কৰি পানী ভৰাই লম এইটো হৈছে স্প্ৰে বটল মই এতিয়া আপোনালোকক দেখুৱাম যে পানী ভৰাই মই এই স্প্ৰে বটলটো ক'ত ব্যৱহাৰ কৰিম এয়া দেখিছে মই ইয়াতে এটো 1 লিটাৰ বটল মই এটোত সম্পূৰ্ণ পানী ভৰোৱা নাই ইয়াত পানী কমাই ৰাখিছো এতিয়া মই এই বটলটো দুটা সামগ্ৰী ব্যৱহাৰ কৰিম
সেইটো হৈছে এটা হৈছে লাইজল, য'ত লিখা আছে কিলছ 99.9 গামছ কিল। এইটোৱে কীটাণু 99% নোহোৱা কৰে। আমি কেৱল হাত চফাকৈ ধুলে নহ'ব, হাতত হেণ্ড চেনিটাইজাৰ লগালেই নহ'ব, আমাৰ ঘৰখনো আমি পৰিষ্কাৰ কৰি ৰাখিব লাগিব। সেয়েহে মই এই লাইজলটো এই সাফৰত দুসাফৰ, এয়া দেখিছে, দুসাফৰ মই পানীখিনিৰ লগত মিহলি কৰি দিছোঁ। দুসাফৰ মই পানীখিনিৰ লগত মিহলি কৰি দিছোঁ লাইজল 99.9 গামছ ক্লিয়াৰ। এতিয়া মই এইটো হেণ্ড চেনিটাইজাৰ, কিছু পৰিমাণে হেণ্ড চেনিটাইজাৰ মই এই পানীখিনিৰ লগত ব্যৱহাৰ কৰিম। এতিয়া মই এই বটলৰ সাফৰটো লগাই এই বটলটো স্প্ৰে কৰিবৰ বাবে সাজু কৰি ল'ম। ঠিক এনেদৰে এতিয়া বাবলছবিলাক অহা আৰম্ভ হৈছে, মানে মই বুজি পাইছোঁ যে এই বটলটো এতিয়া স্প্ৰে কৰিবৰ কাৰণে সাজু হৈছে। ইয়াতে মই কি ধৰণৰ সামগ্ৰী মিলালোঁ দেখুৱালোঁ। আমাৰ ঘৰটোত চাৰিওফালে বিভিন্ন ধৰণৰ লেতেৰা সামগ্ৰী প্ৰৱেশ কৰে, ইয়াৰ খিৰিকীৰ ফাকেদি ধূলি লেতেৰা বীজাণু প্ৰৱেশ কৰে। সেয়েহে মই বিশেষকৈ এইকেইদিনত যিহেতু আমাৰ সকলোৰে মনত এটাই ত্ৰাসৰ সৃষ্টি কৰি আছে, সেইটোৱে হৈছে ক'ভিড-19 অৰ্থাৎ কৰোণা ভাইৰাছ। এই কৰোণা ভাইৰাছৰ বাবে নিজৰ ঘৰখনক সুৰক্ষিত কৰিবৰ বাবে মই কিছু সামগ্ৰী ঘৰতে তৈয়াৰ কৰি লৈছোঁ। এতিয়া চাওঁ আহক মই পাকঘৰৰ পৰা কেনেকৈ এই স্প্ৰে বটলটো মাৰি কেনেকৈ ইয়াত থকা বীজাণু নাশ কৰিব পাৰোঁ। এনেদৰে মই এতিয়া ঘৰৰ সকলোবিলাক কোণতে এই সামগ্ৰীসমূহ মাৰি দিছোঁ। এয়া দেখিছে, মোৰ ঘৰত থকা টিভি, কম্পিউটাৰ, লেপটপ এই সকলোবিলাকতে মই এতিয়া স্প্ৰে কৰিছোঁ, কিয়নো ইয়াত বাহিৰৰ পৰা অহা বহুতো ধূলি মাকতিয়ে ঘৰখন ভৰ্তি কৰি ৰাখে। সেয়েহে মই সকলো সামগ্ৰীতে এনেধৰণে কীটনাশক দ্ৰব্য নাশক দি এইবিলাক জামছ ক্লিয়াৰ কৰিছোঁ। এয়া দেখিছে, মই সকলোতে স্প্ৰে কৰিছোঁ। কেৱল যে বাহিৰৰ পৰা আহি হাতখন চাবোনেদি ধুই নিজৰ কাপোৰযোৰ ধুই থাকিলেই নহ'ব, ঘৰত ব্যৱহৃত যিবিলাক সামগ্ৰী আছে সকলোবিলাকেই আমি কীটনাশক মুক্ত কৰিবই লাগিব। সেয়েহে ঘৰত বহা চকী, টেবুল, মূঢ়াকে আদি কৰি যিবিলাক ঘৰত সামগ্ৰী আছে সকলোবিলাক সামগ্ৰীতে মই চেনিটাইজ কৰাৰ এটা ব্যৱস্থা ঘৰতেই উলিয়াই লৈছোঁ। আপোনালোক সকলোৱে এই ব্যৱস্থা ঘৰত গ্ৰহণ কৰিব পাৰে। এয়া দেখিছে, মই খিৰিকীৰ ফাকেদি অহা এই ধূলিবিলাক নাশ কৰিবৰ বাবে এনেদৰে ঘৰতে এটা সামগ্ৰী তৈয়াৰ কৰি ব্যৱহাৰ কৰিছোঁ। এই সামগ্ৰী আপোনালোকে ঘৰতে ব্যৱহাৰ কৰি ল'ব পাৰে। এয়া দেখিছে, ঘৰৰ মোৰ প্ৰৱেশ দুৱাৰ হৈছে এইখন। এই প্ৰৱেশ দুৱাৰত প্ৰথমতে মই এই দুৱাৰখন আমি সকলোৱে যিহেতু হাতেৰে ধৰোঁ, সেয়েহে মই এই হেণ্ডেলডালত এতিয়া স্প্ৰে কৰিম। এয়া তদুপৰি এইটো মোৰ ঘৰৰ কলিং বেল, এই কলিং বেলটোত মই এতিয়া স্প্ৰে কৰিছোঁ। মই ঘৰৰ পৰ্দাখনো খুলি ৰাখিছোঁ, কিয়নো বাহিৰত থকা পৰ্দাখনত বহুতো লেতেৰা ধূলি মাকতি লাগি থাকিব পাৰে। সেয়েহে মই ফ্ৰণ্টৰ দুৱাৰত আজি পৰ্দা লগোৱা নাই। প্ৰিয় দৰ্শক,
COVID-19 অৰ্থাৎ কৰোনা ভাইৰাছৰ কথা ভাবি আতংকিত নহ'ব, ভয় নাখাব। ঘৰতে থাকক, কুশলে থাকক, সুন্দৰকৈ থাকক, পৰিষ্কাৰ কৰি থাকক, লগতে নিজৰ ঘৰখনো পৰিষ্কাৰ কৰি ৰাখক। প্ৰিয় দৰ্শক, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, সশ্ৰদ্ধ কোটি কোটি প্ৰণাম জনাইছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱক। তেওঁৰ এই পদক্ষেপে আমাৰ অনাগত দিনবোৰক সজাগ কৰিব বুলি আন্তৰিকতাৰে বাট চাই ৰৈছোঁ। ইতিমধ্যে আপোনালোকে দেখিলে যে জনতা কাৰফিউ উপলক্ষে মই ঘৰত আজি দিনটোত কি কাম কৰিলোঁ আপোনালোকক দেখুৱালোঁ। আপোনালোকৰ যদি কিবা ক'বলগীয়া থাকে তেনেহ'লে মোৰ কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেদৰেই আমি আমাৰ কৰণীয় কামখিনি কৰি যাবই লাগিব। আপোনালোকেও কৰক, নিশ্চয় সুস্থ থাকিব, সবল থাকিব। আজিলৈ আহিছোঁ, বাই বাই, টেক কেয়াৰ।